Hello friends, welcome to my YouTube channel. মোৰ প্ৰশ্ন আপোনাৰ উত্তৰ শিতানলৈ আজি আকৌ 6টা প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ প্ৰত্যেকেই এই 6টা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। ইয়াৰ আগতে আপোনালোকৰ যি কেইটা ভিডিঅ' আগবঢ়াইছিলোঁ সেইকেইটা ভিডিঅ'ৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। সকলোৱে উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিছে। আজিও আপোনালোকে উত্তৰ দিব চেষ্টা কৰিব। লগতে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। তো আজিৰ প্ৰথম প্ৰশ্নটি হ'ল বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? 2 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? 3 নম্বৰ প্ৰশ্নটি হ'ল কি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয়? 4 নম্বৰ প্ৰশ্নটি হ'ল আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল? 5 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া চাহ খেতিয়কজনৰ নাম কি? আৰু 6 নম্বৰ প্ৰশ্নটি হ'ল বাঘ হাজৰিকাৰ প্ৰকৃত নাম কি? তো বন্ধুসকল, এইকেইটা হ'ল আজিৰ মূল 6টা প্ৰশ্ন। আপোনালোকে কমেণ্ট বক্সত এই 6টা প্ৰশ্নৰ উত্তৰ দিয়ক আৰু মোৰ এই ভিডিঅ'বোৰ চাই কেনে পাইছে কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তো আজিলৈ ইমানেই, ধন্যবাদ।